বটল চাগিছে মানে নমস্কাৰ মিছেছ ফুকননি ইউটিউব চেনেললৈ আপোনালোক স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছিলোঁ শেৱালি ফুলৰ অমলেট আৰু কেনেদৰে বনাইছোঁ চাই লওঁ আহক। ফুলখিনি আমি ধুনীয়াকৈ বুটলি লৈ ভালদৰে ধুই লৈছোঁ আৰু মই চেপি দিয়া নাই। আপোনালোকে চেপি দিবও পাৰে, মই চেপি নিদিয়াকৈ বনাইছোঁ। বেছি তিতা নালাগে। তাৰ লগতে দিম আমি কণী 3টা আৰু এটা পিঁয়াজ কাটি ৰাখিছোঁ অলপ পাতল পাতলকৈ। আমি অমলেটত যেনেকৈ বনাওঁ তেনেকৈ পিঁয়াজটো কাটিলেও হ'ব। আৰু কণীকেইটা আমি এনেকৈ মিলাই লগতে পিঁয়াজো দি দিম। আমি আন্দাজমতে তাত নিমখ আৰু হালধি দি মিশ্ৰণখিনি ধুনীয়াকৈ ফেটি ল'ম। আটাইখিনি একেলগে মিক্স কৰি ল'ম। ধুনীয়াকৈ ফেটি লৈ এফালে টাৱাখন গৰম কৰি তাতে তেল গৰম হ'বলৈ দি মিশ্ৰণখিনি একেলগে অমলেট নিচিনাকৈ দি দিম। আৰু এনেকৈ অলপ সময় আমি সিজিবলৈ দিলোঁ একেবাৰে ল' ফ্লেমত আৰু এলুটি দি দিলোঁ। এতিয়া হৈ গ'ল মোৰ অমলেট ৰেডি আৰু মই টেষ্ট কৰি চাওঁ। খাই ভালেই লাগিলে। আপোনালোকে এদিন বনাই খাই চাব আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।